Hello viewers, welcome to my channel ইতিবৃত্ত। ভিউৱাৰ্ছ সকল, আজি আমি আপোনালোকক ক'ব বিচাৰিছো সুন্দৰ ফটো শেয়াৰিং এপ্লিকেশ্যন ইনষ্টাগ্ৰামৰ বিষয়ে, যিয়ে নেকি বৰ্তমান সময়ত ফটো শেয়াৰিঙৰ সিস্টেমেই সলনি কৰি দিছে। এই এপ্লিকেশ্যন সাধাৰণ মানুহৰ লগতে সেলিব্ৰিটিৰো খুবেই পছন্দৰ। মাত্ৰ 7 বছৰ ভিতৰতে এই এপ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। এই এপ্লিকেশ্যনৰ বিশেষ ফেচিলিটি এই যে ফটো শেয়াৰিঙৰ সময়ত ফিল্টাৰৰ সহজ আৰু বিশেষ সুবিধা ল'ব পাৰি, যাৰ জৰিয়তে মন পছন্দৰ ফটো বহু আকৰ্ষণীয় কৰিব পাৰি আৰু লগতে ফটো জিঅ' টেগৰ সহায়ত লোকেশ্যন উলিয়াব পাৰি। ইয়াৰ উপৰিও এই এপৰ মাধ্যমত সৰু সৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পাৰি। এইবোৰ হ'ল ইনষ্টাগ্ৰামৰ সৰু সৰু কথা। যদি আপুনি এজন ইনষ্টাগ্ৰামৰ ইউজাৰ হয় তেতিয়াহ'লে নিশ্চয় কথাবোৰ জানিব। কিন্তু আপুনি জানেনে যে এই ইনষ্টাগ্ৰামৰ সৃষ্টি কেনেকৈ হৈছিল? ইনষ্টাগ্ৰাম বৰ্বন নামৰ প্ৰজেক্টৰ সৈতে ষ্টাৰ্ট কৰিছিল। এই প্ৰজেক্টৰ সৃষ্টিকাৰক আছিল কেভিন চিষ্ট্ৰম আৰু মাইক ক্ৰিজিঅ'ৰ নামৰ দুজন বন্ধু। বৰ্বন মূলতঃ আছিল ফটোগ্ৰাফীৰ লগত জড়িত প্ৰজেক্ট। ফটোগ্ৰাফীৰ উপৰিও বৰ্বন প্ৰজেক্টত বহুতো ফিচাৰ্ছ আছিল আৰু এই এপ্লিকেশ্যনটো বহুতো কমপ্লিকেটেড হোৱাৰ কাৰণে ইয়াৰ সফল নহ'ল। পাছত এই এপ্লিকেশ্যনৰ বিভিন্ন অসুবিধাবোৰ অধ্যয়ন কৰি কেভিন আৰু মাইকে নতুন ৰূপত সহজভাৱে ফটো শ্বেয়াৰিঙত গুৰুত্ব দিয়ে। ক্ৰমে 16 জুলাই 2010ত কেইজনমান ইনভেষ্টৰৰ লগত লগ লাগি ইনষ্টাগ্ৰাম নামৰ এপ্লিকেশ্যনটো তৈয়াৰ কৰে, যাৰ সম্পূৰ্ণ নাম আছিল ইনষ্টেণ্ট কেমেৰা আৰু টেলিগ্ৰাম। ইনষ্টেণ্ট কেমেৰাৰ পৰা ইনষ্টা, টেলিগ্ৰামৰ পৰা গ্ৰাম শব্দকেইটা আনে। এই এপৰ প্ৰথম ফটো 2010ত পোষ্ট কৰা হৈছিল, যি ফটো আছিল কেভিন চিষ্ট্ৰমৰ গাৰ্লফ্ৰেণ্ডৰ ভৰি আৰু কুকুৰৰ ফটো। এই ফটোত ইনষ্টাগ্ৰামৰ X-Pro 2 ফিল্টাৰ ব্যৱহাৰ কৰিছিল। ভিউৱাৰ্ছসকল, ইনষ্টাগ্ৰামৰ ফটো ফিল্টাৰ ছিষ্টেমটোৰ আইডিয়া কেভিন চিষ্ট্ৰমৰ গাৰ্লফ্ৰেণ্ডে দিয়া আছিল। কেভিনৰ গাৰ্লফ্ৰেণ্ডে বিচাৰিছিল যাতে তাইৰ ফটো খুবেই আকৰ্ষণীয় হয়। ফিল্টাৰ ফিচাৰ্ছটোৱেই হ'ল ইনষ্টাগ্ৰামৰ সফলতাৰ মুখ্য কাৰণ। এই এপটো 6 অক্টোবৰ 2010ত এপ ষ্ট'ৰত উপলব্ধ কৰায় আৰু তাৰ 2 বছৰৰ পাছত বহু অপেক্ষাৰ মূৰত ইনষ্টাগ্ৰাম এণ্ড্ৰইড এপ্লিকেশ্যন লঞ্চ হয়। তেতিয়ালৈ ইনষ্টাগ্ৰামৰ জনপ্ৰিয়তা যথেষ্ট আছিল আৰু লঞ্চ কৰা প্ৰথম দিনাই 1 মিলিয়ন টাইমছ ডাউনলোড কৰে। লাহে লাহে ইয়াৰ সফলতা বাঢ়ি যায় আৰু এটা সময়ত ফেচবুকৰ ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গে ইয়াৰ ওপৰত নজৰ দিয়ে। 2012 চনত মাৰ্ক জুকাৰবাৰ্গে ইনষ্টাগ্ৰাম ক্ৰয় কৰে। পৰৱৰ্তী সময়ত ইনষ্টাগ্ৰামে মানুহৰ প্ৰয়োজনীয় ফিচাৰ্ছবোৰৰ ওপৰত গুৰুত্ব দি সফলতাৰ শীৰ্ষত উপস্থিত কৰায়। এয়াই আছিল ইনষ্টাগ্ৰাম এপ্লিকেশ্যনৰ সফলতাৰ কাহিনী।